2023, 20, 21 আৰু 22 তিনিদিনীয়া কাৰ্যসূচীৰে কোকৰাঝাৰ শক্তি আশ্ৰম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্লাটিনাম জুবলি সেলিব্ৰেশ্যন আৰম্ভ হৈছে। আৰু আজিৰ এই প্ৰথম দিনা 20 ডিচেম্বৰ পতাকা উত্তোলনেৰে আৰু মহান ব্যক্তিসকলৰ শ্ৰদ্ধাঞ্জলিৰে আমি এই কাৰ্যসূচী আৰম্ভ কৰিম। আৰু সঁচাকৈ সুখী হৈছোঁ যে আমাৰ ভাৰত স্বাধীন হোৱাৰ লগে লগে এই বিদ্যালয় প্ৰতিষ্ঠা হৈছিল আৰু প্ৰতিষ্ঠা হোৱাৰ পিছত 75 বছৰীয়া চেলিব্ৰেশ্যন আজি ইয়াতে উদযাপিত হৈ আছে। মই আজিৰ এই শুভ মুহূৰ্তত ৰিচিপশ্যন কমিটি তথা উদযাপন কমিটিৰ সভাপতি হিচাপে মই আপোনালোকৰ সাংবাদিক বন্ধুসকলক জনাবলৈ পাই সুখী হৈছোঁ যে এই বিদ্যালয়ৰ মহাৰাজৰ জয়ন্তী তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপিত হ'ব। আৰু আমাৰ ইয়াতে শক্তি আশ্ৰম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ লক্ষ্মীদাস ডাঙৰীয়া আৰু কাৰ্যকৰী সভাপতি অৱসৰপ্ৰাপ্ত অধ্যক্ষ এই বিদ্যালয়ৰ পৰেশ ৰায় ডাঙৰীয়া আমি নেতৃত্বত অহা দিনত যে তিনিটা দিনৰ কাৰ্যসূচী খুব ধুনীয়াকৈ সুসম্পন্ন কৰিম বুলি আমি আশা ৰাখিছোঁ। আৰু এই বিদ্যালয়ৰ কথা যদি ক'বলৈ যাওঁ তেনেহ'লে এই বিদ্যালয়ৰ পৰা পঢ়া শুনা কৰি ছাত্ৰ ছাত্ৰীসকল ভাল ফলাফল কৰি বিভিন্ন দূৰ দূৰান্তত বিভিন্ন ৰাজ্যত কৰ্মৰত হৈ আছে। আৰু এই উদযাপন সমিতি আমি তেখেতসকলক আমন্ত্ৰণ জনাইছোঁ যে এই তিনিদিনীয়া যে কাৰ্যসূচী হ'ব এই কাৰ্যসূচীত এদিনা এলুমিনি মিট আছে, তাৰমানে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ গেট টুগেডাৰ আছে। ছেশ্যনত আমি ছাত্ৰ ছাত্ৰীসকলক আমি সম্বৰ্ধনা দিম। ছাত্ৰ ছাত্ৰীসকল পৰা আহিছে যোন ব্যক্তিসকল সাংসাৰিক জীৱনত বিভিন্ন নৃত্য গান জীৱনৰ অধিক সময় তেওঁলোকে এইখন বিদ্যালয়ৰ লগত জড়িত হৈ আছিল। হয়তো তেখেতসকলৰ এই সুশিক্ষা অবিহনে এইখন বিদ্যালয় আজিৰ অৱস্থা নাপালেহেঁতেন। সেইসকল ব্যক্তিক আমি নিশ্চয় সন্মান কৰিব লাগিব, আমি তেওঁলোকক মনত ৰাখিব লাগিব। আৰু তাৰে অংশ হিচাপে আমি যিসকল এইখন বিদ্যালয়ত কৰ্মজীৱন সামৰি ইতিমধ্যে তেওঁলোকৰ জীৱনৰ পৰিৱৰ্তন ঘটিছে তেওঁলোকক আমি সেইসকল শিক্ষকৰ আমি এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি ৰাখিছোঁ। গতিকে আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বা এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শুভাৰম্ভ কৰিব আমাৰ বিদ্যালয় পৰিচালনা সমিতিৰ উপসভাপতি সন্মানীয় শ্ৰীযুত লম্বদৰ ৰায়দেৱ। তেখেতক মই আমাৰ বাইদেউ জিলি অধিকাৰী তেখেতক মই গামোচা খেলৰ সম্বৰ্ধনা জনাবলৈ আহ্বান জনাইছোঁ। অধ্যক্ষ এই বিদ্যালয়ৰ হাই ছেকেণ্ডাৰী স্কুলত তেওঁৰ এই সময়ত আমাক শ্ৰদ্ধাঞ্জলি জনাবলৈ মই অনুৰোধ কৰিছোঁ। ইমান ধুনীয়া কমকৈ কেইটামান শব্দৰে ধুনীয়াকৈ তেখেতক ক'বলৈ ব্যক্তিসকল শক্তি আশ্ৰমৰ আৰু বিভিন্ন আমাৰ পাৰিপাৰ্শ্বিক ব্যক্তিসকলক আমন্ত্ৰণ জনাইছোঁ। মহাৰাজৰ জয়ন্তীত আহি সকলে উপভোগ কৰক আৰু উদযাপন কৰিবৰ কাৰণে সহযোগ কৰক। ধন্যবাদ জনাম এই মহান ব্যক্তিক, যি মহান ব্যক্তিসকলে এই বিদ্যালয় স্থাপন কৰা দিনতে কাম কৰিছে। আৰু আপোনালোকে জানে শক্তি আশ্ৰম স্বামী যোগানন্দ মহাৰাজ এই তেখেতৰ অৱদানত এই শক্তি আশ্ৰম বিদ্যালয় পাবলৈ সক্ষম হৈছোঁ। স্বামী যোগানন্দগিৰিৰ পৰিচালনা কমিটিৰ সভাপতি মহাৰাজৰ আশীৰ্বাদ আমি পাইছোঁ আৰু তেওঁ এই আমাৰ মাজত হৃদয়ত চিৰস্মৰণীয় হৈ আছে। সেইকাৰণে আজিৰ এই মুহূৰ্তত আমি স্বামী যোগানন্দৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেখেতৰ আশীৰ্বাদ বিচাৰিছোঁ, বৰদান বিচাৰিছোঁ যে তেখেতৰ আশীৰ্বাদৰ অহা দিনত আৰু এই শক্তি আগবঢ়াই লৈ যাব। ভাল লাগিছে। আৰু এই মহাৰাজ জয়ন্তী যে আমাৰ এই অঞ্চলত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী উৎসাহিত কৰি তুলিছে, উৎসাহিত কৰি তুলিছে, এইটো পৰিলক্ষিত হৈছে। আৰু সঁচাই আমি আনন্দিত হৈছোঁ যে মহাৰাজৰ জয়ন্তীত আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে যোগদান কৰিব পাৰিছোঁ। ইয়াত কোন মুখ্য অতিথি হিচাপে মুখ্য অতিথি হিচাপে আমাৰ
মুকলি সভা CM উপস্থিতি আমি সভাৰ কথা তাৰ লগতে জয়ন্ত বৰুৱা তেখেতৰ উপস্থিত হোৱাৰ কথা আৰু আমাৰ যিখিনি আমি আহ্বান কৰিছোঁ তেওঁলোকে সকলোৱে ইয়াত উপস্থিত হোৱাৰ আমি আৰু আশা কৰিছোঁ। নমস্কাৰ। আজি আমাৰ শক্তি আশ্ৰম উচ্চতৰ মাধ্যমিক আৰু কাৰিকৰী বিদ্যালয়ে যি মহাৰাজৰ জয়ন্তী আমি উদযাপন কৰি আছোঁ, সেই মহাৰাজৰ জয়ন্তী উদযাপনৰ বিদ্যালয়ৰ পতাকা উত্তোলনৰ লগতে ৭৫খন পতাকা উত্তোলনেৰে আজিৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ'ল। আৰু এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰিলে আমাৰ সন্মানীয় EM মাননীয় শ্ৰী অৰূপ কুমাৰ দে ডাঙৰীয়াই। ইয়াৰ পিছে পিছে আমি এখন স্মাৰক উন্মোচন কৰিলোঁ। তাৰ পিছতে আমাৰ এই বিদ্যালয়ৰ প্ৰতিষ্ঠাতা স্বামী যোগানন্দগিৰি মহাৰাজৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, তাৰ লগতে আমাৰ প্ৰতিষ্ঠাপক অধ্যাপক জিতেন্দ্ৰনাথ ৰায় ছাৰৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, পুষ্পাঞ্জলি আৰু উপাধ্যক্ষ কৃষ্ণমোহন অধিকাৰী ছাৰৰো প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ল। তাৰ লগে লগে আমাৰ এই বিদ্যালয়খনৰ পৰা কৰ্মৰত হৈ যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে গৃহ জনমৰ পৰা পৰলোকলৈ গমন কৰিছে, তেওঁলোকৰ স্মৰণত শ্ৰদ্ধাঞ্জলি প্ৰদান কৰা হ'ল। তাৰ পিছতে আমাৰ প্ৰাচীৰ পত্ৰিকা উন্মোচন হ'ল আৰু ইয়াৰ পাছে আমাৰ খেল ধেমালি তৰ্ক প্ৰতিযোগিতা বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব। এই গোটেই কাৰ্যক্ৰমণিকাখিনি হৈ যোৱাৰ পিছত সন্ধিয়া আমাৰ ৭৫ গছি বন্তি প্ৰজ্বলন আছে। এই সন্ধিয়াৰ ৭৫ গছি বন্তি প্ৰজ্বলনৰ পিছতে আমাৰ সাংস্কৃতিক সন্ধিয়া আৰম্ভ হ'ব। সাংস্কৃতিক সন্ধিয়াত আজি আমাৰ সম্পূৰ্ণ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ জৰিয়তে আমাৰ সাংস্কৃতিক অনুষ্ঠানটো আজি পৰিচালনা হ'ব। নেক্সট দ্বিতীয় দিনাৰ কাৰ্যসূচী ২১ তাৰিখৰ কাৰ্যসূচী আমি প্ৰথমতে বৃক্ষৰোপণেৰে আৰম্ভ কৰিম। বৃক্ষৰোপণ কৰিব আমাৰ শিক্ষা সঞ্চালক জগদীশ প্ৰসাদ ব্ৰহ্ম ডাঙৰীয়াই। তাৰ পাছতে আমাৰ শিক্ষক শিক্ষয়িত্ৰীক সম্বৰ্ধনা, প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰীক সম্বৰ্ধনা, তাৰপিছতে স্থানপ্ৰাপ্ত 3গৰাকী ছাত্ৰ আছে তেওঁলোকক সম্বৰ্ধনা। তাৰ পিছে পিছে আমাৰ এখন শৈক্ষিক সভা আছে আৰু শৈক্ষিক সভাৰ আমাৰ উপস্থিত থাকিব SCERTৰ ডাইৰেক্টৰ, ৰিটায়াৰ্ড ডাইৰেক্টৰ উচ্চাৰণ ডেকা ছাৰ, ডক্টৰ উচ্চাৰণ ডেকা, আৰু তাৰ পিছে পিছে থাকিব ডক্টৰ অৰূপজ্যোতি চৌধুৰী, তেখেত KK হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটিৰ পঞ্জীয়ক আছিলে, ৰিটায়াৰ্ড। এই সভাখন উদ্বোধন কৰিব আমাৰ ৰিটায়াৰ্ড ডাইৰেক্টৰ ৰবিশংকৰ বৰদলৈ ডাঙৰীয়াই। তাৰ পিছতে আমাৰ আটাইতকৈ আকৰ্ষণীয় অনুষ্ঠানটো হৈছে যে আমাৰ এই বিদ্যালয়খনত ৭৫ বছৰে শিক্ষা লাভ কৰি যিসকল শিক্ষাৰ্থী ইয়াৰ পৰা ওলাই গৈছিল, সেই শিক্ষাৰ্থীসকলৰ কাৰণে প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ যিটো সন্মিলন, সেই সন্মিলন অনুষ্ঠিত হ'ব। আৰু সেই সন্মিলনত আমি আশা কৰা ধৰণে 1000তকৈও অধিক প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে ভাগ ল'ব আৰু তেওঁলোকৰ এইখিনি খুব এটা ধুনীয়া কাৰ্যসূচী হ'ব বুলি আমি আশা কৰিছোঁ। আৰু এই কাৰ্যসূচীৰ সামৰণি পৰাৰ পাছতে আমাৰ স্থানীয় শিল্পীসকলৰ দ্বাৰা বিভিন্ন নাচ গানৰ কাৰ্যসূচী আছে, সাংস্কৃতিক সন্ধিয়া হ'ব। তাৰপিছতে তৃতীয় দিনৰ কাৰ্যসূচীত আমাৰ বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব। এই সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব আমাৰ কোকৰাঝাৰ পূব সমষ্টিৰ বিধায়ক মাননীয় লৰেন্স ইছলাৰী ডাঙৰীয়াই। আৰু তাৰ পাছতে আমাৰ মুকলি সভা আছে। মুকলি সভাত আমাৰ মাননীয় অতিথি BTCৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ডাঙৰীয়া আৰু আমাৰ শিক্ষামন্ত্ৰী ৰণাজ পেগু ডাঙৰীয়া, আৰু এজন মন্ত্ৰী আমাৰ উষা গৌৰা ব্ৰহ্ম ডাঙৰীয়া, তাৰ লগতে আৰু আমাৰ এজন সন্মানীয় মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়া, তেখেতসকল উপস্থিত থাকিব। তাৰ লগতে আমাৰ প্ৰাক্তন অধ্যক্ষ আৰু কিছু প্ৰধান শিক্ষক ইয়াত সমবেত হ'ব। আৰু সেইকাৰণে আমি মুকলি সভাত আমাৰ এই বৃহত্তৰ অঞ্চলৰ সমূহ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলেও যাতে অংশগ্ৰহণ কৰে তাৰ কাৰণে আমি অভ্যৰ্থনা সমিতিৰ ফালৰ পৰা আহ্বান জনাইছোঁ। আজি শক্তি আশ্ৰম কাৰিকৰী বিদ্যালয় এটা শক্তি আশ্ৰম অঞ্চল বাছাইকৰণে এটা গৌৰৱোজ্জ্বল দিন। কাৰণ
এই শক্তি আশ্ৰম হায়াৰ ছেকেণ্ডেৰী ঐতিহাসিক যি বৰ্ণিল যাত্ৰা আজি ৭৫ বছৰত ভৰি দিলে। আজি প্লেটিনাম জুবলি আজি সুন্দৰকৈ উদযাপন হৈছে 3 দিনীয়া কাৰ্যসূচীৰে। আৰু আজিৰ এই প্ৰথম দিনাৰ কাৰ্যসূচী ইতিমধ্যে আৰম্ভণি কৰা হৈছে, পতাকা উত্তোলন কৰা হ'ল। ইতিমধ্যে আমাৰ যি প্ৰয়াত স্বামীজী তথা আমাৰ জিতেন ছাৰ লগতে কৃষ্ণমোহন অধিকাৰী ছাৰ তেখেতসকলৰ স্মৃতি চৰণ কৰা হ'ল। ইতিমধ্যে স্মৃতি আমি ৰমজন কৰিলোঁ। আৰু চাওক এইখন যিহেতু পবিত্ৰ অনুষ্ঠান হয়, আৰু এইখন অনুষ্ঠানৰ পৰা অকল শিক্ষা দিশতে নহয়, এই মানৱীয় দিশতো কিছু মানে অলপ জ্ঞান লাভ কৰি আমাৰ মানে আগৰ ল'ৰা ছোৱালী মানে ছাত্ৰ ছাত্ৰীবিলাকে বিভিন্ন জেগাত এংগেজমেণ্ট হৈছে আৰু তেওঁলোকৰ এটা সুন্দৰ জীৱন যাপন কৰি আছে আৰু মানসিক উন্নতি হৈছে। আৰু এই ক্ষেত্ৰত আজি আমাৰ কাৰণে যিহেতু এইখন এজন ছাত্ৰ, আজি মোকো বহুত ভাল লাগিছে। আৰু আজি এই পবিত্ৰ দিনত আজি আহি মই আমাৰ প্ৰয়াত ব্যক্তি একান্ত প্ৰচেষ্টাত এইখন অনুষ্ঠিত কৰিছে, তেওঁলোকক মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। আৰু আগন্তুক দুদিনৰ কাৰ্যসূচীত মই সকলোকে আহিবৰ কাৰণে অনুৰোধ কৰিলোঁ।